মানে বিড়ি নহলে মোৰ কামেই নচলে সানি লিয়নি তাৰ কেমেৰাটো নহলে কাম নচলে তেনেকৈ মোৰ বিড়ি নহলে মোৰ কাম নচলে মোৰ লেট্ৰিনত যোৱা আগতে এটা বিড়ি আৰু লেট্ৰিনত কৈ থাকোতে এটা বিড়ি কাৰণ লেট্ৰিন নকৰিল মই যদি বিড়ি নাখাওঁ লেট্ৰিনে নলয় মোৰ মানে বেলেগত কি নেপায় নেকি চাওক নেপায় নাপায় কাৰণ মই সেইদিনাখন মই বিশাল মাৰ্কেটত মই শ্বপিং কৰিবলৈ গৈছিলো শ্বপিং কৰিব যাওঁতে মই জাঙিয়া গেঞ্জি চব মানে চব দেখিছো আনকি মই চিকেটৰ সৰু দেখিছো মই তাত যদি চিকেট পায় জাঙিয়া পায় চোলা পায় জোতা পায় মোৰ বিড়ি পেকেটটো কিয় নাপায় আপুনি বিড়ি ক'ত অৰ্ডাৰ কৰে কেনেকে কৰে মই বিড়ি অৰ্ডাৰ কৰো মোবাইলৰ পৰা মোবাইলত ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আৰু লগতে ফ্লিপকাৰ্ট আৰু এমেজন জহতে থাকে আৰু ইয়াত মই মোবাইলৰ মানে আমাৰ চেনেলৰ ডিছক্ৰিপশ্যনতো মই লিংকটো দি পঠিয়াম জেহেৰুলৰ দোকানৰ পৰা 2 টকা বিনিময় মানে 2 টকা ডিছকাউণ্টত আপোনালোকে 5 টকাত এপেক মণিবি কিনি আনি সোৱাদ চাব কেনেকুৱা লাগে আৰু বেলেগৰ বিড়ি মানে বেলেগৰ দোকানৰ পৰা 7 টকাত বিড়ি কিনি আনি কেনেকুৱা লাগে সেইটো এবাৰ জনাব আমাক আমাৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া হৈ থাকিব আপোনালোকে তাত ক্লিক কৰি অৰ্ডাৰ কৰিব আৰু আমি তাতে মোবাইল নম্বৰটো দিম জেহেৰুলৰ দোকানৰ পৰা অৰ্ডাৰ কৰিব আৰু খাই পেলাই কেনেকুৱা পায় আমাক জনাব আপুনি যে ক'লে যে বিৰাট ডাঙৰ মানুহ আছে সঁচা আপোনাৰ আছে নেকি নামবিলাক ক'ব নেকি আরে ডাঙৰ মানুহ মানে একটা নাম শুনিলে কবি যায় পৃথিৱী এই মাটিও কবি যায় ঘট কবি যায় কাৰণ এই নাম কেইটা হৈছে লেংমাই চেংমাই কুটুলি এইবিলাক চব মানে মোৰে ডাঙৰ মানুহ বলা সন্থা নিগনি সন্থা এন্দুৰ সন্থা এইবিলাক ক'ত এইবিলাক মোৰে চব মানে মোৰ এই ডাঙৰ মানুহবিলাক বহুত ডাঙৰ হাত আছে সেইকাৰণে সিহঁতৰ পৰা মানে যি কৰো নহওক মোৰ হাতত 10 টকা আহিবই মোক কালেকশ্যন কৰা মানে বহুত ডাঙৰ মানুহ এইকেইটা মানুহ মই চব মই লগাই দিম আৰু এটা কথা বিশেষকৈ মোক মদাহী সন্থা বেছি মোক গুৰুত্ব দিয়ে এইবিলাক ক্ষেত্ৰত এতিয়া চাওক মদাহী সন্থা মই আগতে এতিয়াও কৈছো মোৰ বিড়ি পাগল আৰু আপোনালোকে যদি চাই আছে ভিডিঅ'টো মদাহী সন্থা তেনেহ'লে এই আমি একেলগে 3 টকাত যাতে পাওঁ মণিবি তাৰে আৰু ৰাখিবলৈ যাতে আমাৰ বিড়ি পাগলৰ নিচিনা মানুহলৈ যাতে আৰু বেছি দূৰলৈ ঘূৰি ফুৰিব নালাগে জেহেৰুলৰ দোকানলৈ বিশেষকৈ আহিব নালাগে কাৰণ সি 5 টকা লয় আমি যদি 3 টকাত পাওঁ আমি তালৈ দৌৰ মাৰিম জেহেৰুলৰ দোকান আমি বাদ দিম সকলোৱে খাই পিৰি লেট্ৰিনৰ হওক ভাত খাই হওক উঠাৰ পিছত হওক মুঠাৰ পিছত হওক লেট্ৰিনত যাওঁতে হওক সকলোৱে বিড়ি লাগে অকল অনলি মোকো লাগে গতিকে নাম্বাৰ 1 বিড়ি খাওক লগতে পাতে থাকি যাওক কি হ'লে কওকচোন কি হ'লে মানে এই আজি যে মাঘৰ বিহু কিবা চৰকাৰ বোলে নিয়ম নীতি বোলে বান্ধি দিছে হয়নে চৰকাৰে নিয়ম নীতি বান্ধি দিছে কি নিয়ম আপুনি মানে গম নাপায় মই কৈ নাজানো চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে যেনেকে ধৰক এতিয়া 11 বজাত টাইম বান্ধি দিছে 11 বজাত গোটেই ৰাতিটো ফুৰ্তি নহ'ব এতিয়া 11 বজাত টাইম বান্ধিছে তাতে আকৌ কিছুমান নিয়ম বান্ধি দিছে এতিয়া চাওক নিয়ম বিলাক হৈছে তেনেকুৱা ধৰি লওক এয়া কিবা ৰঙালাও হাঁহ আকৌ জেউনা তাৰপিছত আকৌ কিবা নহলা এইবিলাক যে চুৰ কৰে যে আগৰ পৰম্পৰাবিলাক আছে এই পৰম্পৰাবিলাক এতিয়া মানে চুৰ কৰিব হলে 2টা বেজি লোৱা যে কৰোণা বেজি যে 2টা লয় যে এই 2টা লোৱা বস্তুটো মানে লাগিব আপোনাক কাগজখন লৈ আহিব আপুনি মোৰতো কাগজ আছে সেইটো লাগিব আৰু লগতে মাস্ক লাগিব আৰু মাস্ক হলেহে চুৰ কৰিব পাৰিব আৰু লগতে চেনিটাইজাৰটো লাগিব চেনিটাইজাৰটো হলে মাস্ক লাগিব আৰু যদি কেনেবাকে ধৰাটো পৰে এই 2টা বেজি যে লৈছে এই কাগজখন দেখুৱাই দিলে পুলিচে আপোনাক এনেই এৰি দিব সেইটো কাৰণে মানে কৈছে আৰু 10টা বজাৰ আগতে আপুনি যি মানে চুৰ কৰিব লগা হৈ আছে এই বস্তুকেইটা লৈ পেলাই আপুনি চুৰ কৰিব পাৰিব সেইটো নিয়ম বান্ধি দিছে প্ৰব্লেম নাই আৰু আপোনালোককো কৈছো যদি আপোনালোকে চুৰ কৰিবলৈ যায় তেনেহ'লে যিখিনি মই কৈ দিছো চৰকাৰে যোনটো নিয়ম বান্ধি দিছে নঙলা হওক জপনাই হওক চুৰ কৰিব গ'লে লগত 2টা মানে 2 নম্বৰ ভেকচিনটো লোৱা থাকিব লাগিব আৰু লগতে চেনিটাইজাৰটো থাকিব আৰু লগতে মাস্কখনো থাকিব লাগিব তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহয় সেইটোৱে আপোনালোকক কৈছো আৰু ভোগালী বিহু উপলক্ষে যোনটো নিয়ম বান্ধি দিছে আপোনালোকে ধুনীয়াকৈ সেইখিনি মিলি যাব আৰু লগতে চুৰ কৰক 10টা বজাৰ আগতে চুৰ কৰক হয় হৈছে নেকি আপোনাৰ কি ক'ব উপায় নাই এইবিলাক যে ব্ৰহ্মপুত্ৰ পানী আহি গৰাখহনীয়া যে হেৰি কৰি দিয়ে মোৰ মাটি ইমানবিলাক মাটি মই মানে গাঁওখনত যেনে বেছি মানে এইখিনি হতত গাঁও আছিল যিমান গাঁও আছিল
মানুহ বুলিবলৈ গ'লে মই মোৰ সমান মাটি নাই আৰু কাৰো কিন্তু এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই মাটি চব কাঢ়ি দিলে এতিয়া মই কি কৰি খাম মই উপায় নাইকিয়া হৈছো মই এতিয়া আপোনালোকে ইয়াত কি কৰি আছে এতিয়া বৰ্তমান মোৰ ৰং চাব আহিছে মোৰ এতিয়া মাটি নাই আপোনালোকে ভিডিঅ' বনাই মাটি কিনি দিব পাৰিব মোক ইমানখিনি শক্তি আছে মোৰ ইমানবিলাক মাটি চব গৰাখহনীয়াই শেষ কৰি দিলে মই কি কৰিম মই ইমান ধনী মানুহ হৈও বৰ্তমান এতিয়া মই ভিখাৰী নিচিনা এই পথাৰ মাটি বালি জেগাত মই বহি থাকিব লগা হৈছে মোৰ কোনো উপায় নাইকিয়া হৈছে কি কৰি খাম এতিয়া হয় আপোনালোকক কৈছো আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে হয় আমি যিহেতু কমেডি ভিডিঅ' হয় বনাইছো বৰ ধুনীয়া বনাও হয় যদি ভিডিঅ'টো ভাল লাগে হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে সাবস্ক্ৰাইবটো কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিব গৰিয়া ভিডিঅ'টো আমি কাৰণ আমি যোনটো ভিডিঅ' মানে প্ৰথমে আপলোড কৰি দিওঁ এই সোনকালে পাব নাই আমাৰ ভিডিঅ'টো চাবৰ কাৰণে অকমান অল কৰিছিলে অকমান মনোৰঞ্জনৰ কাৰণে অকমান হাঁহিবৰ কাৰণে লগতে সাবস্ক্ৰাইবটো কৰি দিব যেনেকে বেল আইকনটো দবাই দিলে আমি ভিডিঅ' যেতিয়া এৰি দিওঁ আপোনালোকে সোনকালে পাব কিটিককে পাই যাব টিং টিং কৈ শব্দটো যাতে শুনা পাওঁ আমি নমস্কাৰ গৰিয়া ভিডিঅ'টো আমি এতিয়া শেষ কৰি দিলো শেষ কৰি দিওঁ